নমস্কাৰ। আপোনালোকে জানে মই বহুত দিন ধৰি এটা কথা কৈ আছোঁ, কেনেকৈ আমি অসমীয়া মানুহসকলে ব্যৱসায় কৰিব লাগে আৰু ইয়াৰ পৰা আমাৰ কি সুবিধা হ'ব। মই আপোনালোকক বাৰে বাৰে এটা কথা কৈ আহিছোঁ যে আমি যিখিনি ক্ষুদ্ৰ ব্যৱসায়, মাছৰ ব্যৱসায় হওক, শাক পাচলি ব্যৱসায় হওক, আলু পিঁয়াজৰ ডিষ্ট্ৰিবিউশ্যন হওক, সেই ব্যৱসায়খিনি আমি হাতত ল'ব লাগে। আমাৰ বহুখিনি দেখা পোৱা যায় যে তেওঁলোকে চিকিউৰিটি গাৰ্ড বা আন ধৰণৰ কামৰ বাবে বাহিৰলৈ গৈছে। যদি আমাৰ এই ডেকাসকলে এই ব্যৱসায়খিনি লয়, তেওঁলোকে বহিঃৰাজ্যত গৈ এনে কাম কৰিব নালাগে। তাৰ ঠাইত তেওঁলোকে নিজাকৈ এটা ব্যৱসায় গঢ়ি তুলিব পাৰিব। আজি তেওঁলোকে ধৰক 10,000 টকা ইনকাম নকৰিব পাৰে, ছমাহৰ পিছত তেওঁলোকে 20,000 পৰা 30,000 টকা ইনকাম কৰিব, লগতে তেওঁলোকৰ এটা স্কিল ছেট ডেভেলপমেণ্ট হ'ব। কিন্তু এজন চিকিউৰিটি গাৰ্ড বা এজন শ্বপিং মলত কাম কৰি থাকে, তেওঁলোকৰ কি স্কিল ছেট ডেভেলপ? তেওঁলোকে দৰ্জাখন খুলি দিব লাগিব বা চিকিউৰিটি হিচাপে থিয় হৈ থাকিব লাগিব। তাৰ সলনি তেওঁলোকে নিজৰ ঠাইত থাকি যদি এই ক্ষুদ্ৰ ব্যৱসায়খিনি নিজৰ হাতলৈ আনে, এই হাতলৈ অনাৰ ফলত তেওঁলোকে এটা সময়ত দিনক দিনে এই ব্যৱসায় উন্নতি হ'ব আৰু তাৰ ফলত আমি দেখা পাম অসমৰ পৰা নিজৰ ভৰিত থিয় হোৱা ক্ষুদ্ৰ ব্যৱসায়, যিটো আমাৰ বাবে খুবেই প্ৰয়োজন হৈ গৈছে। আৰু এই ক্ষুদ্ৰ ব্যৱসায়খনে যেনেকুৱা ধৰণৰ হেল্প লাগে, তেওঁলোকে যদি কিবাৰ ক্ষেত্ৰত তেওঁলোকে কেনেকৈ এই ব্যৱসায়টো আৰম্ভ কৰিব তাৰ বিষয়ে কিবা তেওঁলোকে জানিব খোজে, মই আছোঁ, মোৰ নম্বৰ মই ইয়াত লিখি দিম, তেওঁলোকে যোগাযোগ কৰিব পাৰিব। আৰু তেওঁলোকে যদি কিবা গভৰ্ণমেণ্টৰ সুবিধা, কিবা বেংকিঙৰ ফাইনেন্সিয়েল সুবিধা ল'বলৈ কেনেকৈ ল'বলৈ, এই সকলোখিনি কথা মই ফ্ৰী অফ কষ্টত তেওঁলোকৰ হাতত হাত ধৰিয়াকৈ আহক, আমি সকলোৱে মানে অসমৰ ক্ষুদ্ৰ ব্যৱসায় এখনৰ ক্ষেত্ৰ কওঁ, য'ত অসমীয়াসকলে মূৰ দাঙি অৰ্থনৈতিকভাৱে স্বাৱলম্বী হৈ থিয় হ'ব। জয় জননী।